সাংবাদিক বন্ধুসকল, আপোনালোকক ধন্যবাদ দিছো। আজি আমাৰ গোসাইগাঁৱৰ প্ৰেছ ক্লাবত আপোনালোকে ইয়াতে আমাৰ ইউপিপিএলৰ প্ৰেছ বাৰ্তাত যোগদান কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছো। আমাৰ লগত আমাৰ মাননীয় গোসাইগাঁও জিলাৰ সভাপতি মোৰে দাদা অনিন্দ বসুমতাৰী তেখেত উপস্থিত আছে। মোৰে কুলিক চেন্ট্ৰেল কমিটিৰ সেক্রেটারি আয়ুব হোসেন মন্ডল ডাঙরিয়া উপস্থিত আছে। গোসাইগাঁও জিলার আমার মাননীয় সাধারণ সম্পাদক ডক্টর রামচন্দ্র ব্রহ্ম ডাঙরিয়া উপস্থিত আছে। আমার এই সেন্ট্রেল কমিটির মোর কুলিক কমদেন দৈমারি আমার লগত উপস্থিত আছে। আমি নথি আনন্দিত আজি আমি ইউপিপিএল দলর প্রার্থীর ফাইনাল তালিকা আমার যে ফাইনাল লিস্ট অফ ক্যান্ডিডেটস এইটো ডিক্লেয়ার কৰিব বিচাৰিছো। আৰু আপোনালোকে জানে এইটো বহুত হিষ্ট্ৰিক। আমি এটা সাব ডিভিজনৰ পৰা গোসাইগাঁও সাব ডিভিজনৰ আপোনালোকৰ প্ৰেছ ক্লাবৰ পৰা আজি আমি ইউপিপিএল দলৰ প্ৰাৰ্থীৰ যে চূড়ান্ত তালিকা এইটো আমি ঘোষণা কৰিবলৈ ওলাইছো। আমি প্ৰথমতে বহুত আনন্দিত, যেহেতু আমি কোকৰাঝাৰ সিভিল ডিস্ট্রিক্টৰ বাসিন্দা হয়। আমি বহুত অনুৰোধ, বহুত মানে পার্টির পৰা রিকুয়েস্ট আৰু পাব্লিকৰ ডিমান্ডৰ ওপৰত বেস কৰি পেলাই গোটেই কোকৰাঝাৰ ডিস্ট্রিক্টৰ আমাৰ ভোটাৰ ৰাইজে বিচাৰিছিল যে আমাৰ শান্তিৰ নায়ক বিটিআৰৰ প্ৰধান ইউপিপিএলৰ সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক কোকৰাঝাৰ ডিস্ট্রিক্টৰ যিকোনো এটা সমষ্টিৰ পৰা তেখেতে নির্বাচন খেলিব লাগে বুলি আমার এটা অনুরোধ আছিল। কোকরাঝার সিভিল ডিস্ট্রিক্ট হিসাবে আমার তিনিটা পার্টি ডিস্ট্রিক্ট আছে। কোকরাঝার পার্টি ডিস্ট্রিক্ট, গোসাইগাঁও পার্টি ডিস্ট্রিক্ট আর পর্বতজোড়া পার্টি ডিস্ট্রিক্ট, এই তিনটা পার্টি ডিস্ট্রিক্টর প্রায় রিকুয়েস্ট আছিল। তেখেতে বহুত মানে কনসিডারেশনের পিছত আমার দলীয় কর্মী সকলের অনুরোধ, আমার দলীয় নেতা সকলের অনুরোধৰ সন্মান জনাই পেলাই আমারে একদম দাঁতি খাকরিয়া সমষ্টি বডফা উপেন্দ্রনাথ ব্রহ্মর জন্মস্থান দতমা সমষ্টির ৮ নং দতমা সমষ্টির পৰা প্রমোদ বড়ো ডাঙরিয়াই এইবার নির্বাচন খেলিব। তেখেতক আমি ধন্যবাদ দিছো। আমার অনুরোধটো মানি পেলাই আমার রিকুয়েস্টটো রক্ষা কৰি তেখেতে দতমা সমষ্টিৰ পৰা খেলিবলৈ সাজু হৈছে। আৰু আপোনালোকক কৈ বহুত ভাল লাগিছে যে এইবাৰ সঁচা সঁচিকেই খেলটো জমিব, খেলা হ'ব। এইবাৰ বহুত ভাল খেলা হ'ব। আগৰ পৰাই কৈ আহিছিলো, বহুত আগৰ পৰাই আমি আপোনালোকক জনাই আছিলো আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হেৰুৱাবলৈ, দেৱৰগাঁও সমষ্টিক তেখেতক হেৰুৱাবলৈ আমাৰ দলৰ জ্যেষ্ঠ নেতা আৰু বহুত অভিজ্ঞ ৰাজনীতিবিদ শ্ৰীযুত খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী দিছো আজি। তো এইবাৰ হাগ্ৰামা মহিলাৰীৰ হাৰাটো খাটাং হৈ গ'ল। দেৱৰগাঁও সমষ্টিত তেখেতক আমি হেৰুৱাই যে অশান্তি, হিংসাৰ দাবানল, গণ্ডগোল, মারামারি, AK-47 রাজনীতি, বোমা বাৰুদৰ ৰাজনীতি, জাতি জনগোষ্ঠীৰ মাজত যে দাঙাবাজি আছিল সকলো শেষ কৰি পেলাই চিৰদিনৰ কাৰণে হাগ্ৰামা মহিলাৰীক বিদায় দি বড়োলেণ্ড অঞ্চলত চিৰযুগমীয়া শান্তি স্থাপন কৰিবলৈ আজি আমি এই সিদ্ধান্তটো লৈছো। খাম্পা বৰগোহাঞিক আমি দেৱৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। সুবাইজাত 17 নং সুবাইজাত বিজনেস সাব ডিভিজনের আন্ডারত আমি শ্রীযুত অনিন বড়ো ডাঙরিয়াক আমি প্রার্থী হিসাবে প্রক্ষেপ কৰিছো। 35 নং মুদৈবাৰী সমষ্টিৰ পৰা আমি শ্রীযুত রমেশ হাজৰিকা ডাঙরিয়াক আমি প্রার্থী হিসাবে প্রক্ষেপ কৰিছো। 36 নং হরিসিঙা সমষ্টিৰ পৰা আমার সিটিং MCLA শ্রীযুত সঞ্জয় স্বর্গীয়াৰী ডাঙরিয়াক আমি প্রার্থী হিসাবে ঘোষণা কৰিছো। আৰু 39 নং হাসনাই চেৰপাঙৰ পৰা ৰামকৰণ গড় ডাঙরিয়াক আমি প্রার্থী হিসাবে ঘোষণা কৰিছো। প্ৰথমৰ পৰা মই আকৌ এবাৰ কৈছো ৮ নং দতমাৰ পৰা শ্ৰীযুত প্ৰমোদ বড়ো,
10 নং দেবৰগাঁৱৰ পৰা খাম্পা বৰগয়াৰী, 17 নং সুবাইজাৰৰ পৰা ফণীন বড়ো, 35 নং মুদিবাৰীৰ পৰা ৰমেশ হাজৰিকা, 36 নং হৰিচিঙাৰ পৰা সঞ্জয় স্বৰ্গীয়াৰী আৰু 39 নং 5 নং চেৰপাঙৰ পৰা ৰাম কৰণ গড় ডাঙৰীয়াক আমি আজি যে আমাৰ ফাইনাল লিষ্ট অফ ক্যান্ডিডেটস এটো ঘোষণা কৰিলো আৰু এই ফাইনাল লিষ্ট অফ ক্যান্ডিডেটস ঘোষণা কৰাৰ লগে লগে আমি 40টা সমষ্টিতে আমি প্ৰাৰ্থী আজি ঘোষণা কৰিলো। আজি এই প্ৰাৰ্থী ঘোষণাৰ কৰাৰ লগে লগে আমি যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যে কাম কাজ তেখেতে যে শান্তি স্থাপন কৰিলে 3.5 লাখতকৈ অধিক পৰিয়ালক মাটি পাট্টা প্ৰদান কৰি সকলো গৰীব শ্ৰেণীৰ লোকক ন্যায় দিলে, মাটি যাৰ ভূমিহীন মানুহক ন্যায় দিলে, সকলো জাতি জনগোষ্ঠীৰ লৈ চলাৰ কাৰণে আজি গোটেই বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী মানুহে নিজকে ন্যায় পাইছে বুলি সুখী হৈ আছে আৰু কোনো হৰতাল নাই, কোনো গণ্ডগোল নাই, কোনো জাতি জনগোষ্ঠীৰ একো তেনেকুৱা আমি আন্দোলন বা হৰতাল তেনেকুৱা আমি দেখিবলৈ পোৱা নাই যোৱা 5টা বছৰ। গতিকে সকলো জাতি জনগোষ্ঠীক ন্যায় দিব পাৰিছো আৰু উন্নতিৰ পথত আমি অগ্ৰগতি হ'ব পাৰিছো। যেনেকে আপোনালোকে দেখা পাইছে শিক্ষাৰ জগতত গোটেই বিটিআৰৰ জিলাবিলাকে আগত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ৰিজাল্ট বিলাকত লাষ্টৰ মানে তালিকাত থাকিছিল। এতিয়া আমাৰ চিৰাং জিলা, বাক্সা জিলা আগশাৰীৰ ডিস্ট্ৰিক্ট হৈ গৈছে। 1 নম্বৰ, 2 নম্বৰ, 4 নম্বৰ তেনেকুৱা স্থানতে আমাৰ চিৰাং আৰু বাক্সা জিলা থাকে। কোকৰাঝাৰ বহুত আগুৱাই গৈছে আৰু আপোনাৰ ওদালগুৰি আৰু তামুলপুৰ জিলাও বহুত আগুৱাই গৈছে। বডোফা সুপাৰ 50 মিছনৰ দ্বাৰা দি আজি গোটেই বিটিআৰত শিক্ষাৰ যে আমূল পৰিৱৰ্তন অনা হৈছে, যুৱক যুৱতীসকলৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত যে গুণগত শিক্ষাৰ বাতাবৰণ এতিয়া সৃষ্টি হৈছে, এইটো অভাৱনীয় কথা আৰু আমাৰ বড়োলেণ্ডৰ নিচিনা এটা পিছপৰা অঞ্চলৰ কাৰণে এইটো এটা ৰিভলিউচনাৰী এটা ষ্টেপ হৈছে। তাৰ বাদেও আমি আলাৰী চেৰাং স্কিমৰ আন্ডাৰত প্ৰত্যেকটো মন্দিৰ, মছজিদ আৰু গীৰ্জাবিলাকক 2 লাখ টকা যে অনুদান দিলো উন্নয়নৰ কাৰণে, আমাৰ ধৰ্মস্থানবিলাকত ধৰ্মস্থলীত যাতে ভাল এটা বাতাবৰণ সৃষ্টি কৰিব পাৰো তাৰ কাৰণে আলাৰী চেৰাংটো দিয়া গৈছে। আমি নিৰ্বাচনৰ আগতে 2020 চনৰ নিৰ্বাচনৰ আগতে আমি প্ৰতিশ্ৰুতি দিছিলো যে সেলফ হেল্প গ্ৰুপ বিলাকক 75,000 টকাকে দিম বুলি। এতিয়া আমি 10,000তকৈ অধিক সেলফ হেল্প গ্ৰুপক 75,000ৰ প্ৰথম কিস্তি 25,000টো আমি দিব পাৰিছো। তেনেকে বহুত প্ৰতিশ্ৰুতি আমি পূৰণ কৰাৰ কাৰণে এইবাৰ 2025 চনৰ যে নিৰ্বাচন, ইয়াত সকলো শ্ৰেণীৰ ৰাইজে UPPL দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাক সমৰ্থন জনাবলৈ আগবাঢ়ি আহিছে আৰু সকলোকে আশীৰ্বাদ দি আছে। তো আপোনালোকে চাব 2025 চনৰ 22 তাৰিখ সেপ্টেম্বৰত নিৰ্বাচন হোৱাৰ পিছত 26 তাৰিখত যেতিয়া আমি ৰিজাল্ট ওলাব, UPPL দলে এককভাৱে আমি চৰকাৰ গঠন কৰিম আৰু যি ঘূৰি অহা শান্তি, সকলো জাতি জনগোষ্ঠীক ন্যায় দিয়া আৰু উন্নতিৰ পথত দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ কাৰণে সংকল্পবদ্ধ হৈ UPPL দলে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি বিটিআৰত আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছো।